এইখন বিদ্যালয়খন গাইছ কেন্দ্ৰীয় বিদ্যালয় স্কুলখন এইখনে এখন স্কুল গাইছ কেন্দ্ৰীয় বিদ্যালয় গৈ আছোঁ আৰু এতিয়া সেইফালে এখন পাহাৰ এদিন ইয়াতে আহিম এটা চেলেঞ্জ কৰিম আপোনালোকে চাই থাকিব এতিয়া নহয় এইটো অলপ দেৰিকৈ হ'ব বৰ্তমান মোৰ 0টা ছাবস্ক্ৰাইবাৰ চ' দেখিবলৈ সুন্দৰ পৰিৱেশ এইফালে জয় জুবিন দা লিখা হৈ আছে গাড়ীখন গাইছ জয় জুবিন দা এণ্ড এতিয়া দেখা হ'ব গাইছ ৰতন টাটা ছাৰে কি কৰি আছে আমাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ বনাই আছে গাইছ এতিয়া দেখা হ'ব আপোনালোকে এইখন ব্ৰিজখনৰ ওপৰত উঠিব লাগিব গাহৰি লৈ গৈছে গাহৰি উপায় নাই গাইছ উপায় নাই এতিয়া বহুত কোৱাৰ্টাৰ্ছ আছিল এইবিলাক ঘৰ আছিল মানে ভাঙি দিছে এখন কলনী আৰু এতিয়া যেতিয়া কৰোণাৰ সময় হৈছিল এতিয়া এখন মেডিকেলো বনাইছিল হস্পিটেল সেইখনো ভাঙি দিলে নাই গাইছ আছে এখন ভাঙা নাই এইখন গাইছ অলপ দেখিব পাইছে লাইট ব্লু কালাৰৰ এইখনে এখন মেডিকেল আছে এণ্ড এতিয়া দেখা হ'ব গাইছ টাটা ছাৰৰ প্ৰজেক্টটো গৈ আছোঁ অলপ জলদি যাওঁ এইটো গাছ আৰম্ভ হৈছে আৰু ইয়াৰ পৰা আৰম্ভ হৈছে আৰু লাহে লাহে সেইবোৰ ৱৰ্কাৰ্ছ এণ্ড কাম কৰিব এতিয়া সেইবিলাক লাইন হৈ গৈ আছে দেখাম বাৰু মই আপোনালোকৰ ওচৰত যে এনেকৈ ওচৰতে গ'লে জীৱ ওলাই যায় গাইছ এইবোৰ কাম কৰা মানুহবোৰ সেই আগত দেখিবলৈ পাইছে অলপ জলদি যাওঁ গাইছ অলপ জলদি দেখাব আপোনালোকে এইবোৰ দেখিবলৈ পাইছে এইখিনিত চাগে কিবা প্ৰডাকশ্যন কৰে বালি চালি চালে হ'ব লগাইছে চাগে আগতহে বনাই আছে গাইছ দেখিবলৈ হ'ব এয়া যেতিয়া এটা পেপাৰ মিল হৈ আছিল তেতিয়া এটা বহুত পলিউশ্যন হৈছিল গাইছ নাজানো আৰু এতিয়া কি হয় এয়া গাইছ প্ৰজেক্ট টাটা ছাৰৰ ৰতন টাটা ছাৰৰ প্ৰজেক্ট গাইছ জাগিৰোডত ইয়াতে মোৰ দাদা কাম কৰে ইয়াতে মই আৰু ৰাস্তাতে গৈ আছোঁ আৰু চাইকেল মাৰি আপোনালোকক ৰাস্তাত যি পাইছোঁ চব দেখাই গৈ আছোঁ আগত আৰু কিবা এটা প্ৰজেক্ট চলি আছে কি বা এইখন পোষ্টাৰ লাগি আছে গাইছ দেখিবলৈ পাইছে আমাৰ মামাও আছে পোষ্টাৰত তেওঁৱে কিবা বনাই আছে হ'বলা গাইছ সিফালেদি গ'লেহে ভালকৈ দেখা পাম এণ্ড আগত আৰু এখন ব্ৰিজ আছে এখন বেছি দিন হোৱা নাই বনোৱা
এইটো এটা কোম্পানী হয় গাইছ, লাহতি নামৰ। ইয়াতে আপোনালোকৰ ৰেল ৰাস্তাৰ যোনবিলাক শিলপাত বুলি কয় এইবিলাক ইয়াতে প্ৰডিউচ কৰা হয়, সেইবোৰ দেখিবলৈ পাইছে। ইয়াতে মোৰ দেউতা কাম কৰে গাইছ, এইবোৰ ইয়াতে প্ৰডাকশ্যন হয়। শিৱ মন্দিৰ হয় গাইছ। এইটো কোম্পানীটো সেইবোৰ শিলপাতবোৰ যোনবিলাক এটা প্ৰডিউচ হয় সেইবোৰ। পাহাৰকেইখন চাই মজা লাগে গাইছ, পাহাৰকেইখন চাই দেখুৱাই জাগিৰোড যাম এদিন, পাহাৰৰ ওপৰত যাম গাইছ। আগতেও গৈছোঁ বাৰু, আপোনালোকক দেখুওৱা নাই, এদিন আপোনালোকক দেখাবলৈও যাম। ফাইনেলি জাগিৰোড আহি পাই গ'লোঁ মই। এই বাংপুৰৰ পৰা দেওশালৰ পৰা জাগিৰোড আহি পাই গ'লোঁ। এইটো ৰাম মন্দিৰ হয় ইয়াৰে তলত আছে, এইটো সেইটো ফাইনেলি জাগিৰোডৰ মেইন পইণ্টটো পালোঁহি, চাৰিআলি বুলি কয়। ইয়াতে ড্ৰাই ফিছ মাৰ্কেটো আছে ফালে ষ্টেচনৰ ফালে, জাগিৰোড ষ্টেচনৰ ফালে। মই আপোনালোকক দেখাম, আজি নেদেখাওঁ, বেলেগ এখন দেখাম। গাইছ দেখিবলৈ পাইছে আগত এখন চাইনবোৰ্ড আহি গৈছে, ইয়াতে লিখা আছে বঙাইগাঁও 235 কিলোমিটাৰ, শ্বিলং 115 কিলোমিটাৰ, গুৱাহাটী 56 কিলোমিটাৰ। এদিন যাম শ্বিলঙলৈ গাইছ, 115 কিলোমিটাৰ চাইকেল মাৰি যাম এদিন। আপোনালোকে কমেণ্ট কৰিব যাব লাগে নে নাই, আপোনালোকে কমেণ্ট নকৰিলেও যাম গাইছ, যামেই এদিন, চবতে ঘূৰিম গাইছ। পামেহি আৰু য'ত দিব লাগে সেইখিনি। এতিয়া আকৌ ৰোড ক্ৰচিং কৰিব লাগিব মই, বহুত গাড়ী, ৰোডটো আকৌ ক্ৰচিং কৰিব লাগিব এইফালে, পাৰি যাম আকৌ এইফালে গাড়ী গাইছ। কৰিলোঁ ৰোডটো ক্ৰচিং, গৈ আছোঁ। এই বাৰে বাৰে এখন খুলি যায়, এই আগতে অলপ আগত আছে ঘৰটো। মোৰ বৌ হয়, বৌৰ ছোৱালীৰ বাৰ্থডে হয়, তাকে মাংসখিনি দিবলৈ আহিছোঁ। গেটে বন্ধ গাইছ, আকৌ নামিব লাগিব এতিয়া। গেটখন খুলি ল'লোঁ গাইছ, কাল উঠাই নাই এতিয়াও, শুয়ে আছে, উঠাই নাই। আৰু মই ইয়াতে গাইছ ফ্লেছটো অন হৈ আছে, এইটো মই গাইছ এতিয়া ইয়াৰ পৰা ওলালোঁ, এতিয়া টিউশ্যনত গৈ আছোঁ গাইছ। মই বহুত লেট হৈ গ'লোঁ, আধা ঘণ্টা লেট হৈ গ'ল মোৰ, একো নাই গাইছ, তেওঁ গৈ আছোঁ আৰু দুটামান গালি শুনিম। টিউশ্যনলৈ গৈ আছোঁ এতিয়া বৰ্তমান। ফাৰ্ষ্ট কাম হৈ গ'ল মোৰ, ছেকেণ্ড কাম অলপ লেট হ'ল বাৰু, এতিয়া একো নাই, তেওঁ গৈ আছোঁ। ছেকেণ্ড কামটো, তাৰপিছত থাৰ্ডটো, ফ'ৰ্থটো, তাৰপিছত আকৌ চাগে ইয়াতে আহিব লাগিব মই এবাৰ, যিহেতু মাতিছে। লেট হৈ গ'ল আজি, লগৰ আহিলে হ'বলা, ক্লাছ কৰি আছে হ'বলা চাগে,
কিন্তু লেট হৈ গ'ল আজি নহ'লে হয় তাতে গ'লোঁ না সেইকাৰণে লেট হ'ল আজি ভাতো খালোঁ তাতে সেইবাবে লেট হ'ল নাই মানে লেট হোৱা নাই লেটটো হৈছে কিন্তু চাই পেলাই কি হ'ল যাম ওলাব লাগিব আকৌ এইটো এটা বন্ধু বৰ্তমান টিউশ্যন ছুটি হ'ল এতিয়া গৈ আছোঁ লগৰটোৰ ঘৰত চাইকেলখন থ'ম আকৌ মই ড্ৰেছটো পিন্ধিব লাগিব গৈ আছোঁ কলেজলৈ লগৰটোৰ ঘৰত চাইকেলখন থ'লোঁ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আপোনালোকক লগ পাই আছোঁ কলেজত যায় বৰ্তমান কলেজত আহি পাই গ'লোঁ মই ক্লাছ হোৱা নাই এইকেইটা গেম খেলি আছে গাইজ পুৰা গেম চলি আছে ইয়াতে আফটাৰনুন গাইজ কলেজত ভিডিঅ' বনাব নোৱাৰিলোঁ মানে সময় নহ'ল সঁচা কথা ক'ব গ'লে লাজ লাগিলে মই দেখাম ক'ত কম্পিউটাৰ ক্লাছ কৰোঁ তাতে দেখাম চাইকেলখন লৈ ল'লোঁ লগৰটোৰ ঘৰৰ পৰা এইটো ৰাস্তাৰে গৈ আছোঁ শ্যামাপল্লী ৰোড হেল্ল' গাইজ কম্পিউটাৰ ক্লাছ কৰি কিনে হ'ল মাত্ৰ এতিয়া গৈ আছোঁ বাৰ্ডে য'ত হৈ আছে তাতে যাওঁ ষ্টেচন হয় ষ্টেচন জাগিৰোড ষ্টেচন জাগিৰোড ষ্টেচন পাইছোঁহি গৈ আছোঁ আকৌ বাৰ্থডে খাবলৈ কম্পিউটাৰৰ পৰা তাৰপিছত ঘৰলৈ যাম এইটো ষ্টেচনটো আমাৰ জাগিৰোড ষ্টেচন গৈছে হেল্ল' গাইজ বাৰ্থডে খাই ওলালোঁ এতিয়া ঘৰলৈ উভতিছোঁ আকৌ সেইটো ৰাস্তাৰে হাইটখন দেখিবলৈ আছে ছাৰ গাইজ থাৰ এণ্ড আকৌ উভতিছোঁ ঘৰলৈ এনেকুৱা এদিন কেতিয়া যাওঁ বাইক লৈ গাইজ এইটো ৰাস্তাৰে এতিয়া যাম এতিয়া যাম মই যে কৈছিলোঁ লাহটি কোম্পানী তালৈকে যাম তাতে দেউতাক ফোনটো দিব লাগিব দেউতাৰ ভাগৰ ফোনটো মই লৈ আহিছিলোঁ ফোনটো দি লৈ কিনে তাৰপৰা আকৌ সেইটো ৰাস্তাৰে আকৌ যাব লাগিব চাগে গাইজ গৈ আছোঁ আৰু দিয়া চাইকেল মাৰি এতিয়াহে ভাগৰ লাগিছে গাইজ উপায়টো নাই যাব লাগিব এতিয়া চাইকেল লৈ ঘৰলৈ মজাকৈ বাৰ্থডে খালোঁ ক্লাছো হ'ল 3টা আজি সেইবাবে জল্দি হ'ল আজি ছুটি আকৌ কলেজতে ছুটি হ'ল কলেজত ভিডিঅ' বনাব নোৱাৰিলোঁ লাজ লাগিলে কৰিব নেক্সট টাইম বনাম গাইজ নেক্সট টাইম কলেজতো বনাম চবতে বনাম গাইজ কম্পিউটাৰ ক্লাছতো ভিডিঅ' বনাব নোৱাৰিলোঁ মানে কম্পিউটাৰ ক্লাছ নহ'লে আজি সেইবাবে নবনাম বাৰু তাৰপিছত নহ'লে কাৰণে বাৰে আহিলোঁ বাহিৰে আহিলোঁ এতিয়া বাৰ্থডে খাবলৈ এতিয়া গৈ আছোঁ ঘৰলৈ আকৌ উভতিছোঁ গাইজ এতিয়া পামহি দেউতা য'ত কাম কৰে এতিয়া পামহি আৰু এতিয়া চাই থাকক গাইজ কোম্পানীটো সেইটো য'ত মোৰ দেউতাই কাম কৰে শিলপাত বনাই গাইজ এইবোৰ মেচিন হাইটেক মেচিন এইবোৰ মোৰ দেউতা 1 নম্বৰ প্লাণ্টত কাম কৰি আছে গৈ আছোঁ এতিয়া মই খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ গাইজ দেউতাক মোবাইল দি মেলি হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰলৈ সেইখিনি ভিডিঅ' কৰিব নিদিলে গাইজ তাৰে মানুহ এটাই ক'লে এতিয়া ভিডিঅ' বনাব নিদিয়ে মই জানিছিলোঁ ভিডিঅ' বনাব নিদিয়ে তেও অলপ চলপ কৰিলোঁ গাইজ ভিডিঅ' এতিয়া গৈ আছোঁ ঘৰলৈ আৰু বহুত ধূলি গাইজ ৰাস্তাটোত এতিয়া এইবোৰ ডাম্পাৰ চলি আছে গাইজ বহুত ধূলি হৈ আছে ৰাস্তাটো ইফাল দিয়ে যাব লাগিব এতিয়া উপায় নাই আৰু এনেই মই বেলেগ ৰাস্তা দিয়ে যাওঁ আজি ইফাল দিয়ে গৈছোঁ এখন ব্ৰিজৰ ওপৰতে মই ৰাতিপুৱা গৈছিলোঁ এতিয়া আহিলোঁ গৈ আছোঁ আৰু এতিয়া ধূলি খাই
এইটো প্ৰজেক্টটো তেতিয়া মই দেখুৱাটো সিফালৰ পৰা আমাৰ মামা ডাঙৰীয়া আছে ইয়াতে পোষ্টাৰত চ' কিবা বনাইছে ৰ'ব দেই চাব লাগিব এনেকুৱা নিচিনা হ'ব গাইছ এইখিনি ৰাস্তাত অলপ মোৰ ফাটে গাইছ গছ ইফালে আছে এখন শ্মশান চাগে চ' এতিয়া গৈ আছোঁ অকলে এজন বৰ্তা আছে আৰু মই এতিয়া বৰ্তমান অকলে আৰু গৈ আছোঁ ৰাস্তাদি চ' এন্ধাৰ হ'বলৈ ধৰিছে লাহেকৈ মোবাইলত চাৰ্জো নাই গাইছ 10% চাৰ্জ আছে তেও উপায় নাই আৰু বনাই আছোঁ গৈ আছোঁ এতিয়া এনেই পৰিৱেশখিনি ধুনীয়া গাইছ এনেকুৱা নিচিনা ৰাস্তাত না ধূলি আছে না কিবা ৰ'দ আছে ৰ'দো নপৰে গাইছ মানে পৰে ইমানো ডেঞ্জাৰকৈ নপৰে আৰু ইয়াতে গছ গছনি আছে ৰাস্তাৰ কাষে সেইফালে দেখিছে পাহাৰখন কি সুন্দৰ লাগে পৰিৱেশবোৰ গাইছ পুৰা ভাগৰ লাগি গৈছে মোৰ আৰু এতিয়া ঘৰত যায় লগেনে অলপ শুবহে লাগিব পুৰা গৈ আছোঁ আৰু মজা ঘৰলৈ যাবলৈ আৰু 10-15 মিনিটমান লাগিব গাইছ 15-20 মিনিটমান লাগিব গাইছ এতিয়া গৈ আছোঁ নিজান ৰাস্তা গাইছ কোনো নাই ছাইডত কাষত চালে সুন্দৰ পৰিৱেশ দেখা পাওঁ ইফালে বিলখন গাইছ আৰু মাজত মই আৰু ৰাস্তা গৈ আছোঁ গাইছ এতিয়া জাগিৰ পৰা এতিয়া বাংপুৰ এণ্টাৰ কৰিলোঁ এইফালে ফুটবল খেলি আছে গাইছ ফাইনেলি আমাৰ গাঁওখন এণ্টাৰ কৰিলোঁ গাইছ ফাইনেলি ঘৰত আহি পালোঁ আৰু এইখিনি আৰু পামেই আৰু ঘৰত ঘৰ পালোৱে আৰু গাইছ চাইকেলখনৰ বোলে ৱাৰিংবিলাক দেখিছেনে এইবিলাক আৰু অলপ কাম আছে গাইছ তেতিয়া লাইট জ্বলিব চাইকেলখনত এইয়া গাইছ ঘৰ আহি পালোঁ মই চাইকেলখন থৈ দিওঁ চাইকেলখন থৈ দিওঁ এইখনে মোৰ চাইকেলখন ৰেচকল তাৰপৰা এতিয়া গেটখন মাৰি আহোঁ আৰু আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চবে সুস্থ থাকক সবল থাকক জয় আই অসম